हेलो एवरीवन मोर नतुन এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ৰাতিপুৱা আজি ব্লগটো আৰম্ভ কৰিছো যেহেতু আজি বসন্ত পঞ্চমী সৰস্বতী পূজা আৰু দেৱী সৰস্বতীয়ে যাতে সকলোকে জ্ঞান বুদ্ধি সকলোখিনি যাতে দান দিয়ে তাৰে কামনা কৰিছো আৰু লগতে এতিয়া ওলাব লৈছো এতিয়া মানে মই গাছা ধুৱাই নাই ৰাতিপুৱা হৈছে এতিয়া মানে ব্লগটো আৰম্ভ কৰি লম ভাবিছো আৰু এতিয়া গাছা ধুই লওঁ ধুই মেলি পূজা চূজা কৰি লওঁ ঘৰতে তাৰপিছতে ওচৰতে স্কুল এখন আছে তালৈকে বুলি ওলাই যাম তাতে চাকি টাকি সব তাতে দিয়া হ'ব আৰু হেয়া তাত এই ওচৰৰে স্কুল ব্লুমিংডেল স্কুল বুলি কয় আমাৰ ওচৰতে প্লে স্কুল তাতে বেটাই প্ৰথম তাতে স্কুল আৰম্ভণি কৰিছিলে এইভাবে তালৈকে যাম আৰু তাৰপিছতে ডিপিএছলৈ মই নাযাওঁগে আৰু বেটা যাব সেইখিনি মই দেখাব নোৱাৰিম বাকি আৰু মানে এঠাইলৈ যাবলৈ আছে সেইভাবে মানে আজি পূজালে বুলি ওলোৱা নহ'ব আৰু এয়া চাওঁ ক'ত যাওঁ আপোনাক সকলোখিনি দেখুৱাইছে আৰু চাই থকা ভিডিঅ'টো শেষ আৰু গা চা ধুই মেলি আহি এয়া চাকি টাকি দিলে ইহঁতি এয়া এনেকৈ এইদৰে ৰুমতে এবাৰ হেৰি কৰি দিছোঁ প্ৰসাদ চকাত তেনেকৈ একো কৰা নাই কাৰণ আমি এতিয়া মন্দিৰলৈ স্কুললৈ বুলি ওলাই যাম সেইকাৰণে এয়া দেখিছে মৰা পাখি এই মৰা পাখিটো এনে আগ কৰি দিব লাগে বোলে মোক এষ্ট্ৰলজাৰ এজনে কৈছিলে আগ কৰি দি পিছত বোলে ল'ৰা ছোৱালী কিতাপৰ মাজত ভৰাব লাগে বোলে টেবুলতো এইদৰে থ'ব লাগে বুলি এষ্ট্ৰলজাৰ এজনে কৈছিলে সেইবাবে এইদৰে এনেকৈ দিছোঁ আৰু এইখিনি এক্সট্ৰা যিবিলাক কিতাপৰ মাজত ভৰাই দিব পাৰিব ইয়াৰ এইবিলাক দীঘল দীঘলকৈ যিবিলাক থাকি গৈছিলে দীঘলকৈ আছিলেতো কাটিলোঁ সেইকাৰণে ইয়াত এনেকৈ থৈ দিছোঁ মানে আগ কৰি পেলাই তাৰপিছতে আমি ব্ৰেকফাষ্ট লৈছোঁ খাবলৈ আজি তেনেকুৱা একো ৰুটি চুটি একো বনোৱা নাই কাৰণ সৰস্বতী পূজাৰ দিনাখন পূৰা নিৰামিষ খাব লাগে সেইবাবে একদম চিম্পুলকৈ প্ৰথম এতিয়া স্কুলত গৈ চাকি টাকি জ্বলোৱা নাই যে সেইটো কাৰণে মানে এইদৰে খাই লৈছোঁ এয়া মুছলি লৈছোঁ ইয়াতে কল দি লৈছোঁ বেটিয়ে খাইছে কৰ্ণফ্লেক্স তাতে কল দি লৈছে আমি পূৰা ওলাই মেলি ৰেডি হ'লোঁ এয়া পূজা চাকি টাকি পূৰা লৈ লৈছোঁ আৰু এতিয়া যাম ওচৰতে ব্লুমিংডেল স্কুললৈ যাম আৰু ব্লুমিংডেল তাতে গৈ পেলাই পূজা চূজা কৰি মেলি আকৌ আহিম আৰু ঘৰলৈ তাৰপিছতে এফালে বুলি কৈছিলোঁ যে তালৈ যাবলৈ ওলাম আৰু ভালকৈ বাকী চাই থাকক ভিডিঅ'টো আজি আৰু আমি এতিয়া ব্লুমিংডেল স্কুল পালোহি আহি পাই ইয়াতে আমি চাকি টাকি জ্বলাই ল'লোঁ জ্বলাই মেলি ইয়াতে ভিতৰত গৈ পেলাই দক্ষিণা চক্ষিণা দি মেলি সেৱা চেৱা কৰি বাহিৰত অকণমান সময় বহিমগৈ বুলি ভাবিলোঁ বাহিৰত অলপ সময় বহিম তাৰপিছতহে আমি আকৌ ওলাই যাব লাগিব আৰু সৰু সৰু ছোৱালীবিলাকক ইমান ধুনীয়া লাগিছে দেখিবলৈ ইমান ধুনীয়া ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি আহিছে অকণমানি আৰু আজিকালি যিহেতু বেবী মেখেলা চাদৰো কিনিবলৈ পোৱা যায় খুব ভাল হয় সেইবাবে ল'ৰা ছোৱালীবিলাকৰ কাৰণে খুব ভাল হ'ল আৰু সৰুতে ছোৱালীবিলাকক মানে মেখেলা চাদৰ পিন্ধাই দিব পাৰে আৰু ইয়াত অকণমান সময় বহিলোঁ বহি পেলাই প্ৰসাদ চকাত দি আছে প্ৰসাদ চকাত লৈ পেলাই আৰু আমি খাই বৈ ইয়াতে তাৰপিছতে ঘৰলৈ যামগৈ আমি পোৱালীবিলাক দেখিছা নাই ইমান মৰম লাগিছে ধুনীয়া ধুনীয়াকৈ পিন্ধি আহিছে মেখেলা চাদৰ প্ৰসাদ অকণ লৈ যোৱা এলোৱা আৰু বেটাই ইয়াতে প্ৰসাদ অকণমান ল'লে আৰু লৈ পেলাই সি পটাপট গৈছে তাৰ লগৰ ল'ৰাবিলাক ৰৈ আছে ডিপিএছলৈ বুলি ওলাই গৈছে ডিপিএছতো মোৰ যোৱা নহ'ব সেইকাৰণে সি অকলেই গৈছে তাৰ লগৰবিলাকৰ লগতেই মই আৰু বেটি ইয়াতে অলপ সময় বহিলোঁ আৰু বহি পেলাই এতিয়া যাম চাগে ওলাই পেলাই পায়স দিছে খাই লওঁ আৰু এই আমি স্কুলৰ পৰা ওলাই আহিলোঁ প্ৰসাদ চসাদ লৈ খালোঁ তাত আৰু প্ৰসাদো দি পঠিয়াইছে তাৰপিছতে এখন দোকানো পালোঁগৈ কাণফুলি এযোৰ আনিবৰ কাৰণে এতিয়া যাওঁ ঘৰলৈ গৈ মেলি আৰু ভাত পানী বনাই লওঁ তাৰপিছতে যাব লাগিব আকৌ ওলাই আকৌ বেলেগকৈ ওলাম ড্ৰেছ চেছ কৰি মেলি ঘৰলৈ আহিলোঁ ঘৰলৈ আহি মেলি কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ চেঞ্জ কৰি ভাত চাত বনাই ল'লোঁ আৰু ভাত আজি একদম চিম্পুল আমি দুজনীয়ে আছোঁ বেটাটো গৈছে ভাত খাবলৈ সিটো আৰু স্কুলতে খাই মেলি আহিব আৰু খাই মেলি লওঁ খাই মেলি আকৌ ওলাই পেলাই আপোনালোকক লগ পাই আছোঁ আৰু এয়া ওলাই মেলি পূৰা ৰেডি হ'লোঁ আৰু আজি যাম সৰস্বতী পূজাৰ উপলক্ষে কমলাবাৰী এখন ফিল্ডত মানে স্কুলৰ বেকচাইড বুলি গম পাওঁ মানে কোনোবা স্কুল এখনৰ বেকচাইডে ফিল্ড এখনত কিছুমান মহিলাই মিলি পেলাই মানে তেওঁলোকে কিছুমান কম্পিটিশ্যন পাতিছে সাজপাৰ প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি এনেকৈ কিবা কিবি পাতিছে তাৰে সেই বিচাৰক হিচাপে মোক মাতিছে সাজপাৰ প্ৰতিযোগিতাত এয়া ওলালোঁ এয়া তাকে বাকীখিনি আপোনালোকক গৈ পেলাই দেখুৱাই আছোঁ কি হয় সৰু সৰু ল'ৰা ছোৱালী ইমান ধুনীয়া ধুনীয়া টেলেণ্ট আছে তেওঁলোকৰ সেই প্ৰতিভাখিনি দেখুৱাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে তাকে যাওঁ এতিয়া ব'লক আপোনালোকে মোৰ লগত আৰু এইখিনিতে মোৰ ড্ৰেছটো দেখাই লওঁ আপোনালোকক ৰ'ব
ওলাই আহিলোঁ আৰু এটা বস্তু দেখাম ৰ'ব আজি মোক গাড়ীত কোনে লৈ গৈছে জানেনে মই বাৰু পিছত বহিছোঁ আৰু মই দেখাইছোঁ কোনে চলাইছে গাড়ী আৰু আজি আমাৰ গাড়ী চলাইছে মিছ স্বাস্তিকা বেটিয়ে গাড়ী চলাই আছে মানে তাই শিকিছিলে কিন্তু মানে হোষ্টেল যোৱাৰ কাৰণে তাই মানে একদম হাতখন বহি গ'ল সেইটো কাৰণে একদিন প্ৰেক্টিছ কৰি আছে এইফালে আগত ভাইটি এজনে আছে সি শিকাই আছে চলা বঢ়িয়া এইফালে চাই দিয়া এয়া তেলটো ভৰাবলৈ বুলি আমি পেট্ৰল পাম্পতে ৰ'লোঁ তেলটো ভৰাই লওঁ আমাৰ ছোৱালীজনী আৰু আমাৰ গাড়ীত উঠাব পৰা হ'ল আৰু দেই ন বিজয় এতিয়া চিন্তা নাই আৰু ডিব্ৰুগড় যাবলৈ চলাব পাৰিলে আৰু দুইজনী মাক জীয়েক একদম ডিব্ৰুগড় আৰু এয়া মেইন জেগা আহি পাই গ'লোহি ভিতৰলৈ যাওঁ বহি ৰংগে ভাল ন মই আহি পাওঁতে ৰিচাইটেশ্যনখিনি শেষ হ'লগৈ এতিয়া ডান্সখিনি হৈ আছিলে আৰু ডান্স কেইটামান গ'ল ডান্সৰ ল'ৰা ছোৱালী কিছুমানৰ হৈ গ'ল আৰু কেইটামানৰ বাকী আছিলে মই তাতে বহি অলপ সময় চালোঁ আৰু খুবেই ধুনীয়া কৰিছে চবৰে পাৰফৰ্মেঞ্চ খুব ধুনীয়াকৈ দিছে প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে আজিকালি খুব ধুনীয়াকৈ কৰে আজিকালি ডান্স আৰু মাকহঁতেও খুব মানে কষ্ট কৰে ন ল'ৰা ছোৱালীৰ লগত মানে এনি টাইম মাকহঁতেও ল'ৰা ছোৱালীবিলাকৰ লগতেই লাগি থাকে আজিকালি সেইকাৰণে মানুহবিলাক আৰু ব্যস্ত হৈ গৈছে বেছি ল'ৰা ছোৱালীবিলাকৰ লগত লাগি থাকিবলগীয়া হয় কাৰণ পঢ়াৰ লগতে তেওঁলোকৰ মানে যিবিলাক এক্সট্ৰা মানে যিবিলাক তেওঁলোকৰ টেলেণ্ট সেইবিলাকৰ কাৰণেও তেওঁলোকে বহুত জোৰ দিবলগীয়া হয় আৰু এয়া চাওকচোন খুব ধুনীয়াকৈ ডান্স কৰিছে ছোৱালীজনী যে এক্সপ্ৰেশ্যনো কিমান ধুনীয়া আছিলে ন এই ছোৱালীজনী খুব ভাল লাগিলে মই মানে একদম ভালকৈ জুম কৰি পেলাই তাইক মানে হেৰি কৰিছোঁ মানে ভিডিঅ' কৰিছোঁ সঁচা দেই এই ল'ৰা ছোৱালীবিলাকো মানে খুব ধুনীয়াকৈ কৰিছে আৰু দেই ভাল হওক তাহাঁতৰ জীৱনটো উন্নতি হওক আৰু ভালকৈ মানে আগবাঢ়ি যাওক বুলি মই তাৰে কামনা কৰিছোঁ আৰু তাৰ মাজতে মোক খিচিৰি খাবৰ কাৰণে এয়া ভিতৰলৈ মাতি নিলে তাকে খাবলৈ বহিলোঁ এইজনী আমাৰ মণিকা এইজনী মোৰ সৰুকালৰ বান্ধৱী দেই আজি বহুত দিনৰ মূৰত আমি ফোনত কথা পাতি থাকোঁ খালি লগ নাপাওঁ ন দুলীয়াজানত থাকিও আৰু খিচিৰি খাইতো মই এনেও বহুত বেছি ভাল পাওঁ খালোঁ আৰু ধৰি ভাত খাই আহিছিলোঁ আৰু খিচিৰি সেইকাৰণে অকণমানকৈ খালোঁ আৰু নিয়মটো কৰিলোঁ তাৰপিছতে আকৌ বহিলোঁ প্ৰগ্ৰেম চাবৰ কাৰণে মানে চাই ইমানেই ভাল লাগিছে নহয় প্ৰত্যেকটো ল'ৰা ছোৱালীকে মই মানে একদম পূৰা ভিডিঅ' কৰি লৈছোঁ মানে অলপকৈ হ'লেও ইমান ভাল লাগিছে তাহাঁতৰ প্ৰগ্ৰেমবোৰ চাই ইমান ধুনীয়াকৈ কৰিছে প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে আৰু এই ছোৱালীজনীয়ে বলিউডৰ এটা গানত কৰিছে মানে PK চিনেমাখনৰ গান এটাত কৰিছে খুব ধুনীয়া কৰিছে দেই মই মানে গানবিলাকতো লগাব নোৱাৰোঁ ন গোটেইখিনি কপিৰাইট লাগি যাব সেইবাবে এনেও অলৰেডি মোৰ কপিৰাইট লাগি আছে কেইবাটাও ভিডিঅ'তে সেইটো কাৰণে মই আৰু লগাবলৈ মন নাই সেইকাৰণে গানবিলাক কোনো হেৰি কৰা নাই চব চাইলেণ্ট কৰি দিছোঁ আৰু খুব ধুনীয়া কৰিছে দেই PK গানটোত কৰিছে PKখনৰ এনেও সেই গানটো খুব ধুনীয়া গানটো আৰু তাই ছোৱালীজনীও খুব ধুনীয়াকৈ কৰিছে দেই আৰু এইগৰাকী আছিলে লাষ্ট কণ্টেষ্টেণ্ট এতিয়া ডান্সৰ গোটেইখিনি প্ৰগ্ৰেম শেষ হ'ব তাৰপিছতে ৰিজাল্টখিনি ঘোষণা কৰিব চাগে তাৰপিছতে আমাৰখিনি আকৌ আৰম্ভ হ'ব আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে দিব্যজ্যোতি কান্তি সকলো প্ৰতিযোগীক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ তেওঁলোকে যেন আৰু আগবাঢ়ি যাওক এয়া আহি আমি এতিয়া বিচাৰকৰ আসনত বহিলোঁগৈ আজি মোৰ লগত আছে এয়া দীপক গগৈ
এয়া জুৱেলাৰী ডিজাইনাৰ হয় আমাৰ দুলীয়াজনৰ চবেই চিনি পায় ন দুলীয়াজনৰ বিখ্যাত মানে দীপক গগৈ জুৱেলাৰী ডিজাইনাৰ খুব মুগা সূতাৰে খুব ধুনীয়াকৈ প্ৰস্তুত কৰি অসমীয়া গহনা উলিয়াইছিলে তেওঁ আৰু আসাম ইণ্ডিয়া ৰেকৰ্ড কৰিছিলে ন অঁ ইণ্ডিয়া ৰেকৰ্ড কৰিছিলে এয়া দীপক গগৈ আমাৰ দীপকৰ লগত বহুত পুৰণা চিনাকি প্ৰায় আমি একেলগে বহোঁ আৰু ন হয় প্ৰায় আকৌ 2-3 বছৰ পাছত আকৌ বহিছোঁ নেকি এনেকৈ কইনা হয় ন কইনা হৈছা আজি সৰস্বতী পূজা চালা নাই সৰস্বতী পূজা চালাগে নাই নাচালা কিয় ইয়াতে চালা ইয়াতে থাকিলা তাৰমানে দিনটো তোমাৰ নিজৰ স্কুললৈ নগ'লা আজি স্কুল বন্ধ নহয় নহয় এই খোলা আছে আজি সৰস্বতী পূজা পাতিছিলে নহয় স্কুলত অঁ তাই পিছত নাপাতে অঁ ঠিক আছে দিয়া তোমাক বৰ ধুনীয়া লাগিছে দেই আজি থেংক ইউ नमस्ते नमस्ते নমস্তে তোমাৰ নামটো কি কৃষ্ণা থাপা অঁ তুমি কি পিন্ধি আহিছা নমস্তে মগৰ ড্ৰেছ বা কোন স্কুলত পঢ়া তুমি মই টানিটৰ স্কুল পঢ়ি কোন ক্লাছত পঢ়া KG1 তুমি তললে চাই নাথাকিবা আকৌ মোৰ ফালে চোৱা আজি কি ড্ৰেছ পিন্ধিছা তুমি এইটো লেহেংগা পিন্ধিছা আৰু লেহেংগাৰ লগত গামখাৰু পিন্ধিলা যে মিক্স কৰি দিলা চব আৰু ডিঙি কি পিন্ধিছা এইযোৰ ধন্যবাদ খুব সুন্দৰ তোমাৰ ইন্ট্ৰডাকশ্যনটো তুমি খুব সুন্দৰভাৱে দাঙি ধৰিছা নহয় জানো এতিয়া তোমাৰ সাজযোৰ বিষয়ে মই প্ৰশ্ন সোধাৰ কোনো পৰিচয় নাথাকে বুলি মই ভাবিছোঁ যিহেতু তুমি সম্পূৰ্ণ ইন্ট্ৰডাকশ্যনত কৈ দিছা তুমি কি কি পৰিধান কৰিছা টাই আহোমৰ সাজ পৰিধান কৰিছা নহয় জানো হয় আৰু তুমি কাণত কি পিন্ধিছা কোন স্কুলত পঢ়া তুমি কোন ক্লাছত পঢ়া প্ৰথম শ্ৰেণী কি পিন্ধিছা আজি তোমাৰ ড্ৰেছটো অঁ ধুনীয়া লাগিছে দেই তোমাক আৰু চুলিত কি মাৰিছা এইটো ফুল মাৰিছা আৰু কাণত কি পিন্ধিছা কাণফুলি আৰু ডিঙিত নেকলেছ পিন্ধিছা আৰু তুমি চেণ্ডেল পিন্ধা নাই যে চেণ্ডেলযোৰ পিন্ধিবা দেই এনেকৈ যেতিয়া সাজপাৰ প্ৰতিযোগিতা বা ফেশ্বন শ্ব' এনেকৈ কৰিবা তেতিয়া চেণ্ডেলযোৰ সদায় পিন্ধিবা ডান্স কৰিলে বেলেগ কথা হয় নাই চেণ্ডেল পিন্ধি পেলাই কৰিবা দেই চেণ্ডেল পিন্ধি পেলাই কৰিলে মানে ৱাকটো ধুনীয়া হ'ব পিছত তোমাৰ দেই ধুনীয়াকৈ কৰিবা আৰু কোন ক্লাছত পঢ়া বুলি কৈছিলা তুমি প্ৰথম শ্ৰেণী আগতে কৰিছা নাই নাই কৰা ন অঁ প্ৰথমবাৰ তুমি সেইকাৰণে গম নোপোৱা মানে চেণ্ডেল পিন্ধি পেলাই কৰিবা দেই ঠিক আছে ধন্যবাদ Good afternoon. Good evening, everyone. My name is Saraswati. I am reading class for Physics Surya Jal. My hobbies are dancing, singing, and modeling.
নব্যা গগৈ তোমাৰ হবি কি বুলি ক'লা ডান্সিং আৰু মডেলিং ডান্সিং আৰু মডেলিং মডেলিং কিয় ভাল লাগে তোমাক মডেলিং মই সৰুৰ পৰাই কৰি যাওঁ আৰু মোৰ মা দেউতা মোৰ দাদাসকলেও মোক চাপৰ্ট কৰি যায় সেইকাৰণে মই বহুত ভাল পাওঁ মডেলিং কৰি আৰু মোৰ হবিটো মোৰ মডেলিং হয় কাৰণ মই খুব মডেলিং কৰি আৰু তাতো বেলেগ বেলেগ পিন্ধি বহুত ভাল পাওঁ হয় হয় যেহেতু আমাৰ নিজৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন সাজপাৰবিলাক যেতিয়া আমি অন্য এখন দেশত যেতিয়া প্ৰদৰ্শন কৰোঁ তেতিয়া আমাৰ নিজৰে গৌৰৱ হয় নহয় জানো হয় আজি তুমি কি সাজ পৰিধান কৰি আহিছা আনাৰকলি তুমি ক'ৰ পৰা আহিছা কমলাবাৰী হয় তুমি আজি কি সাজ পৰিধান কৰিছা মই আজি অসমীয়া সাজপাৰ পৰিধান কৰি আহিছোঁ হয় হ'ব এনেকৈ কৰিলেও হ'ব আমি এতিয়া মানে কণ্টেষ্টৰ নাম্বাৰখিনি চাবৰ কাৰণেহে মানে ডাঙৰকেইটা পিছত কৰি দিলে হ'ব 11জন আছে মোৰ সেইটোৱে লাগিছে ক'ৰবাত কাৰোবাক দুটা দিছে আমি কিন্তু এই পিছৰ দুইটোৱে যে বৰ ধুনীয়া কৰিছে মানে পিছৰ দুইজনী এই 2 নম্বৰ সংখ্যাটো স্বাগতম ক'ত আছে দুটা আছে নি চোৱাচোন এইটো 4 হয় সেইটো প্ৰথমত ওলোৱাজনী 4 আছিলে আমাৰ আমি 2 বুলি ভাবিলে এনেকৈ দেখোঁতে যে মানে 4 লিখা নাইতো আৰু এই দুইজনে আমি কথা চথা পাতি মেলি আমাৰ ৰিজাল্টখিনি ওলালে তাকে ৰিজাল্টখিনি এতিয়া আমি মানে চাইন টাইন কৰি পেলাই তেওঁলোকলৈ আগবঢ়াই দিওঁ বাৰু প্ৰথম পুৰস্কাৰ লাভ কৰিছে কৃষা নাথ দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে প্ৰিয়াক্ষী খনিকৰ তৃতীয় পুৰস্কাৰ লাভ কৰিছে আৰু তাতে এগৰাকীক লগ পালোঁ তেওঁলোকৰ কমিটিৰে হয় ঋতুমণি শইকীয়া তেওঁক মই আগৰ পৰাই চিনি পাওঁ তেওঁ মোৰ ভণ্টিৰ লগৰ হয় আৰু তেওঁ নিজৰ ব্যৱসায় বেকাৰী এখন আছে সেয়া বেকাৰীখনেদি খুব কম সময়ৰ ভিতৰতে তেওঁ খুব আগবাঢ়ি গ'ল যিহেতু প্ৰতিযোগিতা হয় তাৰ মাজৰ পৰা আমি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আমি বাছি উলিয়াবলৈ সক্ষম হৈছোঁ ইতিমধ্যে গতিকে আমি ফলাফলসমূহ ঘোষণা কৰি দিবলৈ লৈছোঁ লাষ্টৰ পৰা কৈ দিওঁ চাগে অঁ সাবটাইটেলসমূহ আমি ঘোষণা কৰি দিবলৈ লৈছোঁ বেষ্ট এটিটিউড কণ্টেষ্টেণ্ট নাম্বাৰ 7 7 নম্বৰটো কাৰ আছিলে বেষ্ট এটিটিউড 7 নম্বৰ এয়া আমাৰ কণ্টেষ্টেণ্ট নাম্বাৰ 7 আৰু আমাক এয়া এই আমাৰ কণ্টেষ্টেণ্ট নাম্বাৰ বেষ্ট এটিটিউড পাবলৈ সক্ষম হৈছে তেখেতক এটি পুৰস্কাৰে আমাৰ আয়োজক সমিতিয়ে প্ৰদান কৰিছে এটি জোৰেৰে হাত চাপৰিলে তেখেতক উৎসাহ জনাবলৈ অনুৰোধ জনালোঁ ধন্যবাদ তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু লগতে বেষ্ট ৱাৰ্ক পাইছে কণ্টেষ্টেণ্ট নাম্বাৰ 8 বেষ্ট ৱাৰ্ক আৰু বেষ্ট স্মাইল পাইছে কণ্টেষ্টেণ্ট নাম্বাৰ 1 খুবেই কণমানি বেষ্ট কণ্টেষ্টেণ্ট নাম্বাৰ 9 আৰু 4 দুইজনকে আহিবলৈ কাৰণে অনুৰোধ জনালোঁ কণ্টেষ্টেণ্ট নাম্বাৰ 9 আৰু 4 আৰু সেকেন্ড পাবলৈ সক্ষম হৈছে কণ্টেষ্টেণ্ট নাম্বাৰ 10 আৰু 11 সেকেন্ড এওঁলোক হৈছে 10 আৰু 11 খুব লগতে
হয় দৈ খাৰ আৰু অৱশেষত আমাৰ উইনাৰ কোন হ'ব পাৰে বাৰু কওকচোন আৰু এগৰাকী ছোৱালী আছে দুজন আমি সিলেক্ট কৰিছো এজন হৈছে ল'ৰা আৰু আনগৰাকী হৈছে ছোৱালী ছোৱালীগৰাকীৰ কাৰণে মই মোৰ ফালৰ পৰা এটা ক্ৰাউন পিন্ধাম সুন্দৰ ক্ৰাউন কোনে পাব বাৰু মই উইনাৰটো ঘোষণা নকৰোঁ আয়োজক সমিতিলৈ পঠাই দিছোঁ উইনাৰ ক্ৰমিক নম্বৰ 3 আৰু 2 মানে 3 আৰু 2 আজিৰ প্ৰগ্ৰেম শেষ হৈ গ'ল আৰু মোৰ মোবাইলতো বেটেৰী মানে চাৰ্জ খতম হৈ গ'ল এইবাবে মানে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ আৰু সঁচাই বৰ ভাল লাগিলে ইমান ধুনীয়া ধুনীয়া সৰু ল'ৰা ছোৱালীবিলাকৰ ইমান ধুনীয়াকৈ তেওঁলোকৰ নিজৰ প্ৰতিভাটো ইমান ধুনীয়াকৈ সুন্দৰকৈ দেখুৱাইছে আৰু যিসকল মহিলাসকলে তেওঁলোকে পাতিছে তেওঁলোকেও বহুত কষ্ট কৰি কেইবাদিনো ধৰি কষ্ট কৰি মেলি পাতিছে খুব ধুনীয়াকৈ আয়োজন কৰিলে আৰু ভাল লাগিলে মোৰো ইয়ালৈ আহি পেলাই আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল পালে তো লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু যদি নতুন কোনোবাই চাইছে মোৰ আজি এই ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব অ'কে বাই বাই